সকলো গম পাইছো জানাই ছোৱালীসকল তোমালোকে মোৰ বাসা লগৰ বুলি অপমান দিছা তোমালোকৰ মুখত চাই তুমি ছোৱালী পাৰালৈ কেতিয়াও নাহিবা মোৰ ঘৰত যদি দুগ্ধৰ কিহৰ খা মই তোমাক খাবলৈ দিম নহয় তুমি আৰু ইয়ালৈ কেতিয়াও নাহিবা যে নাচা বাচাহত ব'ল আমি এতিয়া ঘৰলৈ যাওঁ তোমালোকে অলপো লাভ পাব নাপায়নে আমাৰ কানাই তোমালোকে মিছাতে অলপমান চুৰ ধৰিছা ৰবা মই এতিয়া কৃষ্ণকো সাৱধান কৰিবচোন কৃষ্ণকো সাৱধান কৰিবচোন কি যে ক'বা আৰু ভাবিছিলো মুখাকালত কৃষ্ণক পাই অলপ সাধনা লক্ষী কিন্তু তাই যে কিমান আপত্তি নুশুনিবা আজি বোলে তোমাৰ ঘৰত কালিলৈ বোলে তেওঁ ঘৰত পিছে তোমালোকে আকৌ তেওঁ বেয়াকৈ নক'বা দেই বৰ ফেন পাতে মই তোমালোকক কথা এটা কওঁ বেয়া পাবা নেকি নহয় মই দধি মঠিব খুজিছো মোক অলপ সহায় কৰি দিবনে
উদাই নেব ৰখো ৰখো তোমাৰ এতিয়া সাধাৰণ দেখুৱাব নালাগে মই নেদেখা হলে বাচ্চা বাচ্চি আই খায় উৰাটো চুচৰাই অৰ্জুন গছ দুজোপা লগাই দিলে দুই দুপা গছ উঘালি কৰিলে ভাইটিয়ে বাচ্চাৰ কাম নকৰিল বুলিহে তুমি বৰ অবিবেচক বুজিছা এনে কাম আৰু কেতিয়াও নকৰিবা অ আৰু কি হ'ল জানা অৰ্জুন গছ দুজোপাৰ পৰা দুজন বৃদ্ধ কৰি পেলাই বাচ্চাক প্ৰণাম কৰি আকাশলৈ উৰা মাৰিলে কি আচৰিত নহয়নে বাৰু Be